हेलो एवरीवन की खबर সকলোৰে আপোনালোকে দেখি চাগে গম পাইছে মই অগ্নিনাথ বাবা মন্দিৰ দৰ্শন কৰিবলৈ আহিলো নাজিৰাত আহি গলো আৰু এজনী ইউটিউবাৰ বা এজনীক লগ পালো हेलो खूब ভাল লাগিলে লগ পাই নামটো কি আছিল মনিশা আৰু ইউটিউব চেনেলটো সাপোর্ট কৰিব সাবস্ক্রাইব কৰি দিব বুলি আশা কৰিছো মোক কোনে কোনে চিনি পাইছে হেতু আজি ভিডিওটোত কমেন্ট কৰি দিব দেই খুব ভাল লাগিলে লগ পাই বাঘ লগ পাই বহুত ভাল লাগিলে আৰু আমি এটা তাতে গৈ পেলাই নাজিৰাত হোম ষ্টে এটাও লৈছিলো আৰু ধুনিয়াকে হোম ষ্টেটোত লৈ তাতে আমি অলপ টাইম থাকিলো ধুনিয়াকে মন্দিৰ বাবা দৰ্শন কৰিবলৈ যাম মানে এতিয়া ধুনিয়াকে গোটেইখিনি ৰেডি হৈ ললো এতিয়া আমি বাবাক দৰ্শন কৰিবলৈ যাম গোটেইকেইটা ৰেডি হৈছো আহি আমি অলপ ৰেষ্ট ললো ৰেষ্ট লৈ ধুনিয়াকে আকৌ ওলাইছো বাবা মন্দিৰৰ যাবলৈ আৰু আজি মনটো খুবেই ভাল লাগি আছে এয়া আমি বাবাৰ আহি গেট পাই গলোহি অগ্নিনাথ বাবা মন্দিৰ তো কিমান ভাল লাগিছে আজি মনটো যে এই গছ চাকি দেখি চাগে আপোনালোকে গম পাইছে এই চাকি গছতে সকলো মানুহ আহি পেলাই ইয়াতে তেল ঢালে আৰু আপোনালোকে মন কৰিছে যে যোনে বিশ্বাস কৰে তেওঁ পাবই বাবাক আৰু মই তেনেকে বিশ্বাস কৰিছিলো মনৰ পৰাই সেইকাৰণে মই একচুয়ালি বাবাক তেনেকে মই পাইছো আৰু যিখিনি মনত ভাবিছিলো গোটেইখিনি সফল হ'ল বুলি ক'ব পাৰি কাৰণ মোৰ আগৰ ভিডিঅ'ত মই মিনি ব্লগ বিলাকত কৈছিলো যে মোৰ গা বহুত বেয়া আছিল তো গা বেয়াৰ কাৰণে বাবাক মই অনলাইন খৰাই আগবঢ়াইছিলো তো গোটেইখিনি বাবাক খৰাই আগবঢ়োৱাৰ পিছতে মোৰ সকলোখিনি ঠিক হৈ গ'ল মই ভাল পোৱাৰ কাৰণে বাবাক আহি মূৰ দুৱালোহি তো মনৰ পৰাই বাবাক সেৱা কৰিলোহি আৰু বাবাক দৰ্শন কৰিলো এ দৰ্শন কৰা মানে লাইন দেখিছেনে কিমান লাইন লাগি আছে আৰু কিন্তু সকলোখিনি ভাগ কৰি থোৱা আছে মানে আপোনাৰ গাখীৰ ঢালিবলৈ যোৱা লাইনটো বেলেগ তাৰ পিছত ইফালে আকৌ আপোনাৰ বাবাৰ দৰ্শন কৰিবলৈ যোৱা বেলেগ আইগৰাকীৰ লগ ধৰাও ইফালে সাইডত আছে হেও বেলেগ সকলোখিনি বেলেগ ধুনিয়াকে সুবিধা কৰি দিয়া আছে আৰু নিয়মবিলাক বহুত ভাল লাগিলে যেনেকে ভাবিছিলো তেনেকে ধুনিয়াকে হোৱাৰ কাৰণে একচুয়ালি বেছি আহি ভাল লাগিলে মনটো আৰু বহুত দিনৰ পৰা আমি ভাবি থৈছিলো যাম বুলি কিন্তু তেনেকে মানে মিলা নাছিলে একচুয়ালি এনেকে বেমাৰৰ কাৰণে আগ কৰি পেলাই থৈ পেলাই ভাবিছো নাই এবাৰ যেতিয়া ভাবিছো যেতিয়া সকলোখিনি সফল হোৱাৰ কাৰণে সেইকাৰণে বাবাৰ ওচৰত আহি মূৰ দুৱালোহি এয়া দেখি চাগে গম পাইছে বাবাক দৰ্শন কৰা 1 2 3 4 5 লৈকে আছে এনেকুৱা লাইন ইমান লাইন আৰু ইমান মানুহ একদম 3 4 লৈকে মানুহেই থাকে পুৰা ভিৰ থাকে এয়া দেখিছে না পিছফালে কিমান মানুহ হৈ আছে ইফালে আমি ইফালে এটো সাইডত আছো লাইন ধৰি আহি বাবাক ধুনিয়াকৈ মনৰ মানে মনটো কিবা এটা বেলেগ ভাল লাগি গৈছে আজি যে বাবাক দৰ্শন কৰিবলৈ আহিলো মানে একদম বাবাক ধৰক ভিডিঅ'ৰ পৰা বা ভিডিঅ'তহে চাই থাকো আজি মানে ঠিক ওচৰৰ পৰা যেতিয়া বাবাক পাইছো কিবা এটা মানে মনটো বেলেগ এটা ভাল লাগি গ'ল আৰু দেই যেতিয়া বাবাৰ ওচৰত আহি পালোহি মোৰ চকু পানী ওলাই গৈছেগে ইমান কিবা এটা মনৰ একদম কিবা এটা বহুত বেলেগ ভাল লাগি গৈছিলে এয়া আইগৰাকীৰ ওচৰত নিৰ্মালি ল'বৰ কাৰণে এয়া আকৌ লাইন ধৰা হৈছে আৰু সকলোখিনি নিয়ম বেলেগ মানে একদম মনটো কিবা এটা বেলেগ ভাল লাগি গৈছে কিন্তু ইয়াত আহি পেলাই মই এটা কথা গম পালো যে বাবাক আপোনালোকে বিশ্বাস কৰিব তেতিয়াহে আপোনালোকে সফল হ'ব আৰু বাবাক বিশ্বাস যোনে কৰে বহুতে পাইছেও সেইকাৰণে সকলো মানুহ দেখিছেনে কিমান ভিৰ লাগি আছে লাইন লাগি আছে আইগৰাকীকো লগ পাই মানে কিবা এটা ভাল লাগি গ'ল দেই আৰু যেনেকে আমি ভিডিঅ'ত সকলোকে যেনেকে মৰম চেনেহ বা কেনেকে ধুনিয়াকে স্পষ্টকে কৈ দিয়ে তেনেকে যেনেকে ওচৰৰ পৰা যেনেকে লগ পাইছো সমান সকলোকে সমান চকুৰে চাইছে বহুত মৰমিয়াল হয় আৰু তেওঁকো আমি ক'লো যে আমাৰ বেমাৰৰ কাৰণে আগবঢ়াইছিলো মোৰ বেমাৰ হৈছিলে শাওনৰ একে প্ৰথম সোমবাৰটোৰ পৰা বেমাৰ বুলিয়ে ক'ব লাগিব সেকেন্ড সোমবাৰটোত মই বাবাৰ কাৰণে খৰাই আগ কৰিছিলো অনলাইন খৰাই আৰু প্ৰথমবাৰৰ কাৰণে বাবাক অনলাইন খৰাই দিছিলো দেই মই কিন্তু ভাবি থৈছিলো মনত যে একে গৈ পেলে বাবাক তাতে খৰাই দিম কিন্তু বেমাৰৰ কাৰণে সেইকাৰণে ইয়াতে অনলাইন খৰাই দিলো আৰু তেনেকে মই ফলো পালো বাবা খৰাই দিয়াৰ পাছতে যেতিয়া বাবাক অনলাইন খৰাই দিলো তাৰ পিছতে মোৰ কিবা কিবি ৰিপৰ্ট অহা কথা আছিল সেই ৰিপৰ্টটো
তাতে মানে ভুল আহি গ'ল, আকৌ ডক্টৰে আকৌ কৰিব লাগিছে। তেতিয়া আকৌ সকলোখিনি ক্লিয়াৰ আহিল যে নিগেটিভ আহিলে। মোৰ এতিয়া বহুত ভাল, এতিয়াতো মই বহুত সুস্থ আৰু সেইখন বাবাৰ আশীৰ্বাদৰ কাৰণে ইমানখিনি হৈছে। এয়া আইগৰাকী দেখিছেনে আপোনালোকে? মই অকণমান উঠাই থৈছিলোঁ, ভাবিছিলোঁ মই পিছত উঠাই পেলাই দিম আৰু সেইকাৰণে দেখিছেনে কিমান মৰম, সকলোকে সমান ভাগে চাই পেলাই ধুনীয়াকৈ প্ৰসাদখিনি দি দিছে। আৰু আমাৰ ধুনীয়াকৈ আইগৰাকীৰ ওচৰলৈও গ'লোঁ আৰু বাবাক দৰ্শন কৰিলোঁ, সকলোখিনি হৈ গ'ল। আৰু আমি শৰাইপাতো ল'লোঁ, লৈ এয়া শৰাইপাত ধুনীয়াকৈ দিলে, আমি ধুনীয়াকৈ ল'লোঁ। আৰু তেওঁ কৰিবলৈ যাওঁতে আমাক এয়া ধূপো দিলে আৰু তাতে পায়সো খুৱাইছিলে। ধুনীয়াকৈ পায়স লৈ আমি সকলোখিনি ধুনীয়াকৈ হৈ গ'ল। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ, ৰুমত গৈ অলপ ৰেষ্ট কৰি ওলাই যাম। আৰু এয়া আমি অলপ ৰেষ্ট কৰি ভাত খাব আহি গ'লোঁ। ভাতটো খাই কৰি লৈ আমি আকৌ যাত্ৰা আৰম্ভ কৰিয়ে দিম। আৰু এইফালে আমাৰ বেটা দেখিছেনে কিমান দুষ্ট কৰি আছে, গোটেই তলত পেলাই মেলি ভাত একদম এয়া কৰি আছে। তাৰপিছত ধুনীয়াকৈ ভাতকেইটা তৃপ্তিৰে খাই ল'লোঁ। খাই কৰি লৈ আমি আকৌ যাত্ৰা আৰম্ভ কৰি দিলোঁ ঘৰৰ অভিমুখে। আৰু এতিয়া আমি ঘৰত গৈ আছোঁ। তো ফাইনেলি ধুনীয়াকৈ বাবাক দৰ্শন কৰি আহি গ'লোঁ। এয়া বাপেক পিতেক পূৰা ফুল এনজয় কৰি ঘৰ গৈ আছে। এয়া বেটা, ধুনীয়াকৈ আমি এতিয়া গৈ আছোঁ ঘৰ। নেক্সট ব্লগত আকৌ এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ। তেন্তে আজিলৈ বাই বাই।